সকল ৰডালি ব্লগজলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আৰু আজি হ'ল আমাৰ দ্বিতীয় দিনাৰ দেৱালীৰ মানে এটা বিশেষ আয়োজন কি আৰু সকলোৱে পালন কৰে আৰু আমিও এনেকৈ পালন কৰিছোঁ। আৰু এয়া আজি মোক এইটো বায়ে দিছিলে দেই, ধুনীয়া নতুন চোলা এটা, কুৰ্তি এটা, আৰু সেই কুৰ্তিটো পিন্ধি পেলাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু এতিয়া এয়া চাহ এখেতে বনাই থৈ গ'ল, ময়ো অকণমান লাল চাহ খাই লওঁ আৰু দিয়া নহ'লে এতিয়া বনাই ল'ম লুঠৰি, পিঠাগুড়ি লুঠৰি সেইটো বনাই ল'ম। আৰু আগফালে আপোনালোকক দেখাই আহি পেলাই মই বনাম বাৰু, পুটুককৈ দেখাই লওঁ। এইফালে মোৰ চাকি জ্বলোৱা হৈ গ'ল আৰু এইফালে এয়া চাওক, এখেতে লৈ আহিছে এইবিলাক ঢেৰ বস্তু, আপোনালোকৰ ভিডিঅ'টোতে দেখা পাব। এয়া আমাৰ সৃজন দিনত শুকুৱাই ৰাখিছিলে, সেইখিনি যোগ কৰি দিম মই। আৰু এইফালে আমি মম লগাই দিছোঁ। এয়া এইফালে লাইটটো মানে এই লাইটটো জ্বলি থাকে কাৰণে একদম মানে পোহৰটো আহি যায় যে শ্ব'টো ভালকৈ নুঠে। তথাপিতো আন্ধাৰ হৈ গ'লে ভাল লাগিল হয়। এতিয়া যিহেতু আন্ধাৰ নাই, উপায় নাই, তেনেকৈ কৰিব লাগিব। এই ফুটোৱা সিহঁতে ফুটাই দিয়া। আৰু এইফালে এইটো পলাইছে, এইটোৱে ভয় কৰে আমাৰ টুকলু। আৰু ইয়াত দেউতাকে এয়া জ্বলাই আছে। দিয়া ব'লক। অঁ পাপা এইফালে বাহিৰত, পাপা বাহিৰত আছে, যোৱা বাহিৰত আছে যোৱা। আৰু মই এতিয়া টিকলাৰ খানা বনাওঁ, বোলা আমি খানা বনাওঁ বোলা। কি হ'ল টুপু? এতিয়া মই অ'টছখিনি বনাই আছোঁ, আপোনালোকে চাওক। এয়া অ'টছ আৰু পিঠাগুড়ি একেলগে মিক্স হৈ আছে। ইফালে আমাৰ টিকলু মোৰ লগতে আছে। আৰু তাক ধুনীয়াকৈ এইখিনি ঠাণ্ডা কৰি খুৱাই লওঁ। খুৱাই পেলাই আমি আজি দেৱালী অকণমান মানে মনাম। যোৱাকালি মানে মোৰ ইমান মূৰটো টিঙাইছে, বেছি সময় মানে ইমান দেৱালীৰ হেৰিত বোম চোম ফুটোৱা এইবোৰ চাবলৈ নহ'ল। আজি এখেতে কিবা কিবি আনিছে যে সেইখিনি বস্তু ফুটাব, আজি চাম আৰু আপোনালোককো দেখাম। ভিডিঅ'টো চাই থাকিব তেনেহ'লে। আৰু এটা কথা, আৰু মোক ইমান মিঠাই দিছে, মানে মোক বুলি নহয়, প্ৰত্যেকঘৰ মানে কোৱাৰ্টাৰত থকা মানুহকে মিঠাই দিছে। এয়া মিঠাই টোপোলা, এয়া দেখিছে আৰু এয়া চাওক, এয়া মিঠাই টোপোলা, এয়া চব মিঠাই, এয়া মিঠাই, এইফালে আছে মিঠাই, এইফালে মিঠাই। মুঠতে মই এনেকৈ এইখিনি বস্তু থৈ দিছোঁ। ইয়াৰ পৰা আমি উলিয়াই খালোঁ। তাৰপিছত মানে এটা কথা, এই বাহিৰৰ মানুহখিনিয়ে দেৱালীৰ দিনাখন মানে হেৰি কৰে, মিঠাই একদম চবকে দিয়ে আৰু সেইটো খুব ভাল লাগে। একচুৱেলি যোৱাকালি সিহঁতৰ লক্ষী পূজা হৈ গ'ল। আৰু আমাৰ যিহেতু লক্ষী পূজা আমি কাতি পূজাৰ বিহুৰ দিনা পিছতেই আমি পূৰ্ণিমাৰ দিনাখনেই আমি পাতি দিওঁ, সেইকাৰণে আমাৰতো মিঠাই চিঠাই তেনেকৈ দিয়া হোৱা নাই। তাকে ভাল লাগে আৰু সিহঁতৰ নিয়মবিলাক। আজি চবেই এতিয়া ফুটাব আৰু তাকে যিখিনি পাৰোঁ আপোনালোকক দেখাওঁ, তেনেহ'লে ভিডিঅ'টো চাই থাকিব দেই। আৰু এইফালে আমাৰ টিকলুৱে লৈ আছে এয়া আমুল তাজা গাখীৰ। খাবা নেকি? গাখীৰ খাবা? শুন, মিলাই দিম দিয়া দেই, গাখীৰকণ বোলো মিলাই দিওঁ তাৰ লগতে অ'টছখিনিৰ লগত। আৰু অ'টছ খালে এনেও ভাল, সেইকাৰণে তাক অ'টছটো দিওঁ। আৰু তাই এতিয়া ভোক লাগিছে যিহেতু, দিনত ভাত পানী খোৱা হৈ গ'ল। চাকিও জ্বলালোঁ, অলপমান সময় হ'ল যিহেতু। চাকি বোলে মম জ্বলাইছোঁ দেই, চাকি জ্বলোৱা হোৱা নাই। আৰু চাকিখিনি এতিয়া জ্বলাবলৈ থৈ দিছোঁ, সেইখিনি অকণ পিছত জ্বলাম, মমখিনি নুমোৱাৰ পিছত। ঠিক আছে। এয়া দিয়ানক খুৱাই আছোঁ অ'টছ, আৰু এনেকৈ বটলটোৰ ভিতৰত সুমিয়াই দিলে আৰামছে খাই দিয়ে, কোনো প্ৰব্লেম নাই। সেয়েহে মই পাতলকৈ দিছোঁ, 2বাৰ বা 3বাৰ খাব। এয়া আৰু এয়া বন্ধুসকল, দেৱালীৰ আগদিনাখন দেই, আৰু তাৰ দেৱালী আৰম্ভ হোৱাই নাই, তেতিয়াই মানে এখেতে বোমবিলাক আনি দিছিলে ফুটাবৰ কাৰণে। আৰু তাকেই আনি পেলাই এয়া মই ভিডিঅ' কৰিছিলোঁ, কিন্তু ভিডিঅ'বোৰ যিহেতু দিয়া নহ'ল, সেইকাৰণে ভাবিছোঁ যে এইটো ভিডিঅ'ৰ লগতে এইখিনিও ভিডিঅ' দি দিওঁ, আপোনালোকে চাওকচোন। নিয়ম আৰু চবেই অলপমান ফূৰ্তি কৰে, সেইখিনি কৰিবই লাগিব। আৰু এয়া আছে
এইকেইটা ঠিকে আছে আমাৰ দেহা এইখিতে খুচ নে হেপি নে অ'কে ঠিক আছে আৰু এইফালে চাওক আমাৰ দিয়ানে কি কৰি আছে বোমটো দেউতাকে জ্বলাবলৈ ওলাইছে সি হাতাৰ পৰা কৰি থাকে আৰু মানে চাইছে দেউতাকে বোমটো মানে জ্বলে নে নজ্বলে কেতিয়াবা খুব ডেমেজ বস্তু আহি যায় ন আৰু সেইকাৰণে ট্ৰাই কৰি চাইছে কিন্তু আমাৰ দিয়ানেতো একো বুজিয়ে পোৱা নাই সি ওচৰলৈ আহি যায় দেউতাকে তাকে ভয় কৰি আছে তাকে মই কৈছোঁ একো চিন্তা কৰিব নালাগে মই বাৰু ওচৰতে আছোঁ সি যদি কিবা উৎপাত কৰে মই ধৰিম আৰু এয়া চাওক সি গুচি যায় ওচৰলৈ আৰু এইফালে এয়া চাওক আপোনালোকে এয়া নেক্সট দিনাখন এখেতে আৰু বোম এয়া লৈ আহিছে আৰু আমাৰ ইয়াত দিয়ানে বোমখিনিৰ ওপৰত এয়া লায়নৰ ফটোখন এনেকৈ চাই আছে নহয় তাকে বোলো মই উঠাই থওঁ সি ভাবিছে এইটো কি বস্তু ওলাই আহিব নে কিয়েই সি মানে তাকেই জুমি চাইছে আৰু ইফালে এয়া ময়ো সুধি আছোঁ সিহঁতক ল'ৰাহঁতক যে এয়া কি আনিছ কি আনিছ আৰু ইমানবোৰ কেলে আনিব লাগে এখেতে কৈছে নাই আগদিনাখন ইমান বেছি নানিলোঁ সেইকাৰণে এতিয়া বোলো লৈ আহিছোঁ আৰু তাক ৰ'দত দি দিবলৈ কৈছে আৰু এয়া পিছদিনাখন নহয় সেইদিনাখনেই ৰ'দত দি দিছে সৃজনে আৰু ইফালে এইটো তাৰ লগৰ চুফিয়ান আৰু সেয়াই এই বস্তুখিনি আপোনালোকক দেখালোঁ এইখিনিয়ে অলপমান আনিছিলে আৰু এয়া আগৰে আছেই আগদিনাখন আনা তাৰে কেইটামান যোৱাকালি ৰাতিয়ে ফুটালে এই আৰু বহুত চখ মুঠতে আৰু এয়া চাওক পিছদিনাখন এয়া মম লগাই দিছোঁ মানে চাকি জ্বলোৱা নাই এতিয়ালৈকে মানে মমকেইডাল অকণমান শেষ হ'লে তেতিয়া চাকিখিনি জ্বলাম তেতিয়া চাকিখিনি অকণমান দেৰিলৈকে থাকে সেয়েহে এনেকৈ মানে জ্বলাই দিছোঁ আৰু আমাৰ কাষত যিহেতু মানুহ ঘৰ নাই তেনেহ'লে তেখেতসকলৰো ঘৰ একে উজ্বলি আছে আমি লাইট লগাই দিছোঁ এইফালে আহিলে তেখেতসকলে মোৰ ভিডিঅ' চালে ভাল পাব আৰু ইফালে আমাৰ দিয়ান টিকলু ইফালৰ পৰা সিফালে একদম ঘূৰি আছে আৰু তাৰ এতিয়া নিয়ৰ পৰে যে তাক টুপিটো পিন্ধিবলৈ দিওঁ সি টুপিটো নিপিন্ধে আৰু টুপিটো পেলাই দিয়ে সেইকাৰণে তেনেকৈয়ে থাকিব দিছোঁ আৰু ইয়াৰ পিছতে আপোনালোকে চাব এখেতে মানে শ্বট আনিছিলে 25টামান এনেকৈ যে ওলাই ওপৰলৈ ফুটি যায় কিন্তু শ্বটকেইটা সৃজনে জ্বলাইছিলে জ্বলোৱাৰ পিছত কেনেকৈ বাগৰি গৈ যেনি তেনি গ'ল এইটো চাওক শ্বটটো আপোনালোকে শুনকচোন কথাখিনি জ্বলিবনে সেইটো ক'লৈ গ'ল ভয় লাগে ভাই ধোঁৱা হৈছে যে চিধা কৰিব নোৱাৰে এতিয়া প্ৰাঞ্জল কেনেকৈ পৰি গ'ল আপোনালোকে ধৰিব পাৰিলেনে কেনেকৈ বেলেগ দিশত মানে শ্বটবিলাক গুচি গৈছে ওপৰলৈ নগৈ বহুত ভয় খাইছিলোঁ সেইখিনি সময়ত মানে গাড়ীও আছিলে কিনাৰত আৰু গাড়ী টেংকিত তেলৰ টেংকিত লাগি গ'লে কি হ'ব মুঠতে বহুত ভয় খাইছিলোঁ আৰু তাৰপিছত যিয়ে নহওক একো অঘটন নহৈ পেলাই আমি ৰক্ষা পৰিলোঁ আৰু তাৰপিছত এয়া কলগছ আকৌ জ্বলালে আৰু বোম ফুটাই আছে এয়া আপোনালোকে চাই থাকক বাবু থৰা হাত যাও এইটো 1000টা মানে হেৰি হ'ব ন 1000 কি এইটো 1000 হাজাৰী এইটো হাজাৰী জ্বলোৱা হৈ গ'ল ফুটোৱা হৈ গ'ল এফালে সৃজনে ফুটাইছে আৰু এইফালে আকৌ সৃজনে লগাই দিলে মাজত চাওক অলপকৈ জ্বলি আছে ওপৰত যে একদম ধুনীয়াকৈ তৰাৰ নিচিনা জিলিকি উঠে সেইটো শ্বট এটাই ফুটিব সেইটো আপোনালোকে চাই থাকক এইটো মই জুম কৰি দিছোঁ এইয়া ওপৰলৈ গ'ল এয়া চাওক
কি ভাল লাগে ন। আৰু এইফালে এইটো আৰু এটা আছে 25টা ওচৰত ওলাই, সেইকেইটা অকণ ইমান ওপৰলৈ তৰাৰ নিচিনাকৈ জিলিকি নাযায়, তথাপিতো ধুনীয়াকৈ শব্দ হয়। শুনকচোন অকণমান, এই জ্বলি আছে আৰু ওলাব এতিয়া। ভয় লাগে ভাই মোৰ এইবোৰ। ধোঁৱা ধোঁৱা হৈ গৈছে। আৰু বন্ধুসকল, এয়া আমাৰ ডিয়ানৰ আপোনালোকে ডান্স দেখিলে। এয়া হ'ল গোটেই কলনীৰ মানে যিমানখিনি মানুহ আছিলে, আৰু গোটেইখিনি আমি এটা গানৰ প্ৰগ্ৰেম ৰাখিছিলোঁ, আৰু গানৰ প্ৰগ্ৰেমত তেখেতেও গান গালে, আৰু ভাল লাগিল আৰু মুঠতে এনজয় কৰিলোঁ আৰু দিনটো। আৰু গাই পেলাই লাষ্টলি আমি ভাত পানী খাই আৰু শুই থাকিলোঁ। তাকে অকণমান আপোনালোকক দেখাই দিলোঁ ভিডিঅ' স্বৰূপে, আৰু কেনেকুৱা লাগিল আপোনালোকে জনাব।